নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম অসমৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত। আসাম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অসমৰ আৰ্ট এণ্ড কালচাৰ খুবেই ইম্পৰ্টেণ্ট আৰু সেই কাৰণে আসাম পুলিচ ABUP ৰিটেন এক্সামৰ প্ৰিপাৰেচন কৰাত আপোনালোকৰ সুবিধা হোৱাকৈ আজি আমি এক্সামত অহাৰ সম্ভাৱনা থকা অসমৰ কলা সংস্কৃতিৰ মোষ্ট ইম্পৰ্টেণ্ট MCQৰ ওপৰত ডিসকাস কৰিম। আৰু আপোনালোকৰ সকলোৰে সুবিধা হোৱাকৈ এই MCQবোৰ আসামিজ আৰু ইংলিছ দুয়োটা ল্যাঙ্গুৱেজতে ডিসকাস কৰিম। সো আহক আজিৰ ভিডিঅ'টি স্টাৰ্ট কৰোঁ। আজিৰ ফাৰ্স্ট কোৱেশ্চনটি হৈছে বাজাৱলী ল্যাঙ্গুৱেজ ইজ এ মিক্সচাৰ অফ আসামিজ এণ্ড ইয়াত আমি ক'ব লাগে যে বাজাৱলী ভাষা হৈছে অসমীয়া আৰু দেশ ভাষাৰ সংমিশ্ৰণ। আৰু এই কোৱেশ্চনটিৰ বাবে তলত 4টা অপচন দিয়া হৈছে আৰু অপচন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশন ডি মৈথিলী। বাজাৱলী ভাষা হৈছে অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ আৰু বাজাৱলী ভাষা শংকৰদেৱে বৰগীত আৰু অংকীয়ানাট ৰচনাৰ সময়ত ব্যৱহাৰ কৰিছিল। নেক্সট question number 2. When was the Satriya Nritya recognized as a classical dance by Sangeet Natak Academy? অসমৰ সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে কোন বৰ্ষত ধ্ৰুপদী নৃত্যৰ স্বীকৃতি প্ৰদান কৰে? আৰু তলত দিয়া অপচন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি 2000 চনত। অসমৰ সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে 2000 চনত ধ্ৰুপদী নৃত্যৰ স্বীকৃতি প্ৰদান কৰিছিল। নেক্সট question number 3. Where was the বাৰেচহৰীয়া ভাওনা ফেষ্টিভেল held? বাৰেচহৰীয়া ভাওনা মহোৎসৱ ক'ত অনুষ্ঠিত হয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি জামুগুৰি হাট। বাৰেচহৰীয়া ভাওনা মহোৎসৱ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত অনুষ্ঠিত হয় আৰু এই মহোৎসৱ প্ৰতি 5 বছৰৰ অন্তৰত অনুষ্ঠিত হয়। নেক্সট question number 4. Which of the following instrument is not played in ভাওনা? নিম্নলিখিত কোনটো বাদ্যযন্ত্ৰ ভাওনাত ব্যৱহাৰ কৰা নহয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি ঢোল। ভাওনাত ঢোলৰ ব্যৱহাৰ কৰা নহয়। ভাওনাত খোল, তাল, দবা, নেগেৰা, বাঁহী, শংখ আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। আৰু ভাওনা হৈছে নাট আৰু নৃত্যৰ সমাহাৰ আৰু ভাওনা বিশেষকৈ নামঘৰ আৰু সত্ৰত পাৰফৰ্ম কৰা হয়। নেক্সট question. Which of the following is the state dance of Assam? অসমৰ জাতীয় নৃত্য কি হয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি বিহু ডান্স বা বিহু নৃত্য। অসমৰ জাতীয় নৃত্য হৈছে বিহু নৃত্য আৰু বিহু নৃত্য অসমীয়া জাতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। প্ৰায় 1694ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰঙালী বিহু উপলক্ষে ৰংঘৰৰ মজিয়াত বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছিল। এতিয়া আহিছো question number 6 লৈ। The পৰ্বতীয়া stone gate is situated at ইয়াত সুধিছে যে the পৰ্বতীয়া শিলৰ দুৱাৰ ক'ত অৱস্থিত? আৰু এই কোৱেশ্চনটিৰ বাবেও তলত 4টা অপচন দিয়া হৈছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ তেজপুৰ। the পৰ্বতীয়া শিলৰ দুৱাৰ তেজপুৰত অৱস্থিত। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। নেক্সট question. সুতুলি ইজ আমি ইয়াত ক'ব লাগে যে সুতুলি কি হয়? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি মিউজিকেল ইনষ্ট্ৰুমেণ্ট। সুতুলি হৈছে এক প্ৰকাৰৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বা বাদ্যযন্ত্ৰ। সুতুলি এবিধ খোলাকৃতিৰ মাটিৰে নিৰ্মিত বাদ্য য'ত দুটা বা ততোধিক ছিদ্ৰৰ দ্বাৰা সুৰ সৃষ্টি কৰা হয় আৰু কোনো ঠাইত সুতুলি বাঁহ বা কাঠেৰেও নিৰ্মাণ কৰা দেখা যায়। আৰু বিহুত সুতুলিৰ যথেষ্ট গুৰুত্ব আছে। নেক্সট question. The Madam Mephi Festival annually on Madam Mephi উৎসৱ পালন কৰা হয় প্ৰতি বছৰে আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন এ 31 জানুৱাৰী। মেডাম মেফি উৎসৱ প্ৰতি বছৰে 31 জানুৱাৰীত পালন কৰা হয় আৰু মেডাম মেফি হৈছে টাই আহোমসকলৰ এক পৰম্পৰাগত উৎসৱ। নেক্সট question. Santali dance is related to আমি ইয়াত ক'ব লাগে যে সাঁওতালী নৃত্য কাৰ লগত জড়িত? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি টি ট্ৰাইব বা চাহ জনগোষ্ঠী। সাঁওতালী নৃত্য চাহ জনগোষ্ঠীৰ লগত জড়িত।
Next question, which of the following is not a form of Ujapali dance? নিম্নলিখিত কোনটো উজাপালি নৃত্যৰ প্ৰকাৰ নহয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি চিতিয়া নানি। চিতিয়া নানি উজাপালি ডান্স ফৰ্ম নহয়। এতিয়া আহিছো question number 11 লৈ। Which of the following tantric book was written in ancient Assam? নিম্নলিখিত কোনখন গ্ৰন্থ প্ৰাচীন অসমত ৰচনা কৰা হৈছিল? আৰু এই কুৱেশ্যনটিৰ বাবে তলৰ চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি যোগিনী তন্ত্ৰ বা যোগিনী তন্ত্ৰ। প্ৰাচীন অসমত যোগিনী তন্ত্ৰ নামৰ গ্ৰন্থখন ৰচনা কৰা হৈছিল আৰু যোগিনী তন্ত্ৰ হৈছে ষোড়শ বা সপ্তদশ শতিকাত ৰচিত এখন তন্ত্ৰ সাধনাৰ গ্ৰন্থ আৰু এই গ্ৰন্থ দেৱী কালী আৰু কামাখ্যাৰ প্ৰতি উৎসৰ্গিত। Next, Karam Puja is a festival of, ইয়াত আমি ক'ব লাগে যে কৰম পূজা কাৰ উৎসৱ হয়? আৰু তলত দিয়া অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ টি ট্ৰাইব বা চাহ জনগোষ্ঠী। কৰম পূজা চাহ জনগোষ্ঠীসকলে পালন কৰে আৰু কৰম পূজা অসমৰ বছৰৰ 3টা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। Next, question number 13. Which of the following festival is not celebrated in Barpeta Satra? নিম্নলিখিত কোনটো উৎসৱ বৰপেটা সত্ৰত পালন কৰা নহয়? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি শিৱৰাত্ৰি। বৰপেটা সত্ৰত শিৱৰাত্ৰিৰ উৎসৱ পালন কৰা নহয়। বৰপেটা সত্ৰত ৰাসলীলা, দৌল উৎসৱ আৰু কৃষ্ণ জন্মাষ্টমী আদি উৎসৱ পালন কৰা হয়। আৰু বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাত অৱস্থিত আৰু এই সত্ৰখন মাধৱদেৱে 1583 প্ৰতিষ্ঠা কৰিছিল। Next question, question number 14. Who is the chief religious reformer of Assam? অসমৰ প্ৰধান ধৰ্ম সংস্কাৰকজনৰ নাম কি? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ শংকৰদেৱ। অসমৰ প্ৰধান ধৰ্ম সংস্কাৰকজনৰ নাম হৈছে শংকৰদেৱ। Next question, what is the harvest festival of Assam? অসমৰ শস্য চপোৱাৰ লগত জড়িত উৎসৱটো কি হয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি মাঘ বিহু। অসমৰ শস্য চপোৱাৰ লগত জড়িত উৎসৱটো হৈছে মাঘ বিহু। মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু আদি শস্য চপাই মানুহে ভঁৰাল ভৰায় আৰু এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে, যাৰ বাবে মাঘ বিহুক ভোগালী বিহু ৰূপে জনা যায়। Next question, the marriage ceremony of Ahom in Assam known by, অসমত আহোমসকলৰ বিবাহ প্ৰথা কি বুলি জনা যায়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি চকলং। অসমত আহোমসকলৰ বিবাহ প্ৰথাক চকলং বুলি জনা যায়। Next, হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট, আমি ইয়াত ক'ব লাগে যে হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি হাজো। হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত অৱস্থিত। Next question, নেঘেৰিটিং দেৱালয় ইজ এট, নেঘেৰিটিং দেৱালয় অৱস্থিত, অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে নেঘেৰিটিং দেৱালয় ক'ত অৱস্থিত? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন এ দেৰগাঁও। নেঘেৰিটিং দেৱালয় বা নেঘেৰিটিং শিৱদৌল গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত। Next question, সম্বলপুৰীয়া ডান্স ইজ চেলিব্ৰেটেড বাই, সম্বলপুৰীয়া নৃত্য হৈছে, অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে সম্বলপুৰীয়া নৃত্য কাৰ লগত জড়িত? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি টি ট্ৰাইব বা চাহ জনগোষ্ঠী। সম্বলপুৰীয়া নৃত্য চাহ জনগোষ্ঠীৰ লগত জড়িত। এতিয়া আহিছো আজিৰ একেবাৰে শেষৰটি কুৱেশ্যন লৈ। বাগৰুম্বা ইজ এ ফোক ডান্স, বাগৰুম্বা লোকনৃত্য হৈছে, আৰু এই কুৱেশ্যনটিৰ বাবে তলৰ চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি বড়ো। বাগৰুম্বা লোকনৃত্য বড়োসকলৰ হয়। চ' আজিলৈ ইমানেই। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।
আৰু যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু-বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ হলে কাষত থকা বেল আইকনটি প্ৰেছ কৰিবা। সো আকৌ লগ পাম নেক্সট ভিডিঅ', তেতিয়ালৈ সকলোকে নমস্কাৰ, বাই বাই।